গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালেই। মোৰো ভাল খবৰ। আজি আমি পিকনিক খাবলৈ যাম। ক'লৈনো যাম ব'লকচোন চাই থাকিম। আমি পিছে আজি সৰু ল'ৰা ছোৱালীখিনিহে যাম। ডাঙৰ ভিতৰত অকল ময়ে যি ডাঙৰ আৰু দেউতাই এয়া আমাক চব ঠিক ঠাক কৰি দিছে। আমি সকলো ধুনীয়াকৈ বস্তু বাহানি ঠিক ঠাক মতে লৈ আছোঁ আৰু আমি খোজকাঢ়ি গৈ আছোঁ। আমি সৰু সৰু ল'ৰা ছোৱালী বেছি গৈছোঁ, সেইকাৰণে অলপ দিগদাৰো হৈছে। ইমান দূৰ হ'লেও এনেকৈ ভাল লাগে নহয়নে? আগতে মাহঁতৰ লগতে যাওঁ, এনেকৈ বহুত দূৰ হয় তথাপিও মাহঁতৰ লগতে গৈ যাওঁ। কিন্তু সৰু ল'ৰা ছোৱালীখিনি আজি আমি নিজেই লৈ আহিছোঁ। নিজেই দায়িত্ব নিজেই ল'ব লাগিব। সেয়াই আৰু ডাঙৰ হৈছে ল'ৰা ছোৱালীবিলাকৰ, নহয় জানো? তাৰপিছতে আমি যোনে যেনেকৈ পাইছে তেনেকৈ হাতে কামে লাগি বস্তু বাহিনী লৈ গৈছোঁ আৰু ইফালে আমি সোমাই যাব লাগিব। ইমান ধুনীয়া ছাঁ জেগা আৰু আমি গৈ আছোঁ। ঠাইডোখৰ পামগৈ আৰু এয়া আমাৰ সোৱণশিৰি নদীখন পাইছোঁহি। আমি এইখন আমাৰ সোৱণশিৰি নদী। সকলোৰে ভাগৰ লাগিছে খোজকাঢ়ি। এয়াই ফূৰ্তি। ভাগৰ লাগিছে যদি ভাগৰ অনুভৱ কৰা নাই সকলোৱে। আমি একেলগে আহিছোঁ সকলো যে। এয়া চাওকচোন, ইমান ডাঙৰ গছ, তাৰ ঠাল ঠেঙুলিয়ে গোটেই ঠাইডোখৰত ছাঁ কৰি তুলিছে। আৰু সকলোৱে ইয়াতে বেগ চেগ থ'বলৈ বহিবলৈ মেলিবলৈ সুবিধা হৈছে। চাওকচোন কেনেকৈ সকলো ধুনীয়াকৈ বহি লৈছে ডালে পাতে পগাই। এইখিনিতে মোৰ কথা এষাৰ মনত পৰিছে। আমি যিহেতু আগতে বান্দৰ আছিলোঁ, আৰু বান্দৰ যিহেতু গছত বগাই ভাল পায়, দেখিছেই নহয় ইয়াৰ প্ৰমাণ। চবে গছে মানে বগাই লৈছে। আৰু এইফালে পানী কঢ়িয়াবৰ কাৰণে সুবিধা হ'বই। এইফালে ঘাটেই আছিলে এইটো। এইফালে মেচিন নাও চলে। ইটো পাৰলৈ কাঠ চাঠ যদি কঢ়িওৱা হয়, মানুহ উঠাই ইফালে যোৱা হয়। আৰু এইফালে ব্ৰইলাৰকেইটা গৰম কৰি লৈছে। আৰু ডিমকেইটাও আমি ইয়াতে কেৰাহীতে বইল কৰি ল'ম। সকলোৱে হাতে কামে লাগিছে। পিঁয়াজ কাটিছে ইয়াত। এনেকুৱাতে আকৌ তাৰ দাদা আহি ওলালেহি। দাদাই ভাবিলে যে সিহঁতি অকলে বনাব নোৱাৰিব, সেইকাৰণে যোৱাই ভাল। দাদা আহি ওলালেহি। ভালেই পালোঁ পিছে, নহ'লে মোৰ দায়িত্বটো মোৰ থাকে বনোৱা। এতিয়া মই অলপমান সকাহ পাইছোঁ আৰু। এয়া আমাৰ ছোৱালীও লাগি গৈছে, ল'ৰাও লাগি গৈছে। কোনো কথা নাই মানে, সকলোৱে আমি একেলগে লাগি মেলি বনভোজ খাব লাগে আৰু। এয়া আমাৰ কামত লাগি আছে সকলো। চবতকৈ বেয়া কামটো হৈছে কি জানেনে? ইয়াৰ পিছত যে যোনটো মানে নোম গুচোৱা হয়, এইটো বৰ দিগদাৰ গুচাবলৈ। এয়া আমাৰ নহৰু এনেকৈও খুন্দিবলগীয়া হৈছে। তাৰ মাজতে আকৌ ফটোৰ মৰাটো আছেই পৰ্বটো। সকলো ফটো মেলিলোঁ। এইখিনিতে কথা এষাৰ মনত পৰিলে দেই। আমি কলপাত থাকি আহিলে আনিবলৈ। ভাবিলোঁ কলপাত পাম চাগে তাত, কিন্তু কলপাত মানে নাপালোঁৱেই বিচাৰি। সেইকাৰণে এনেকৈয়ে মাংস কাটিবলগীয়া হৈছে। বেচেৰাটোৱে ইমান কষ্টকৈ মাংস কাটিবলগীয়া হৈছে। হ'লেও সি ড্ৰেছ চেছ সলাই ল'লে একেবাৰে ধুনীয়াকৈ। আমি মানে যোনখিনি গৈছোঁ, আমাক চব পৰিয়ালৰ ল'ৰা ছোৱালীয়ে গৈছোঁ। মানে খুৰা ছোৱালী, খুৰা ল'ৰা, বৰ্তা ঘৰৰ এনেকেই মানে। এয়া পানী কঢ়িয়াই আছে। সৰু ল'ৰা ছোৱালীখিনিকো মই এইফালে আহিব দিয়া নাই দেই, নহ'লে সিহঁতি বেছি কাষলৈ আহিব। সেইকাৰণে প্ৰটেকশ্যন দি থাকিবলগীয়া হৈছে মই সিহঁতক। আকৌ মাকে দায়িত্ব দি পঠাইছে মোৰ হাততে। দায়িত্ব লাগি আনিছোঁ যেতিয়া সিহঁতক চাবই লাগিব মই। এয়া মাংস বনাই আছে আৰু। আমি চাহ খোৱাটো নেদেখালোৱে দেই। মই ইমানেই ভোকত আহিছোঁ, ভাগৰে জোগৰে লৰালৰিকৈ চাহ খাবহে লাগিলোঁ আৰু। দেখাব নহ'লেই আৰু। সেইখিনিতে মই একদম ধুনীয়াকৈ ফটোকে মাৰি লৈছোঁ দেই। এয়া আমাৰ একদম ভাত ৰেডি হৈ গ'ল। এয়া সকলোৱে বহি মেলি এয়া খাইছে। আমি বিলনীয়া বিলাই আছিলোঁ। সকলোৱে ধুনীয়াকৈ খাইছে। সিহঁতি বোলে বহুত বেছি ভাল ফূৰ্তি পালে। মই সিহঁতৰ ফূৰ্তিটোৱে ভাল লাগিলে আৰু। যিমান যি হ'লেও মনত পাৰিছোঁ আনন্দ দিবলৈ। আৰু আমাৰ বেলিও লহিয়ালে, আমাৰ যাবৰো হ'ল। বাই বাই। আমি এতিয়া যাম আৰু এতিয়া ঘৰলৈ উভতিছোঁ। আকৌ দেউতাই যেনেকৈ আমাক বান্ধি দিছিলে, আমি তেনেকৈ নিব পৰা নাছিলোঁ বস্তুখিনি। হ'লেও ঠিক ঠাক কৰি আনিছোঁ আৰু। চাইকেলখনে আমাৰ সাৰথি হিচাপে আহিছে। সেয়া দেখিছেনে, বেলি লহিয়াইছে। বেলি লহিয়াই এইটো দেখি ভাল লাগে নহয়নে? পৰিৱেশ সেইটো আকাশখন। সেয়া আমি ঘৰলৈ আহি আছোঁ।
আৰু মুভিটো কেনেকুৱা পালে ক'বচোন দেই। এতিয়া বাই বাই।